আজি মই লৈ আহিছোঁ টাৱাত বনোৱা পিজ্জা ৰেচিপি। আহকচোন মই কেনেকৈনো বনালোঁ চাওঁ। প্ৰথমে পিজ্জা ডোটো বনাবলৈ মই সৰু চামুচেৰে 2 চামুচ ইষ্ট লৈ লৈছোঁ। সৰু চামুচেৰে আধা চামুচ চেনি, আধা চামুচতকৈ কম নিমখ আৰু কুহুমীয়া গৰম পানী দি এইখিনি মিলাই ল'ম। তাৰ পাছত 10 মিনিটমান থৈ দিম এক্টিভ হ'বলৈ। এয়া 10 মিনিটৰ পিছত ইষ্টখিনি এক্টিভ হৈ গৈছে। অকণমান লৰাই দিম। আপোনালোকৰ যদি ইষ্ট নাথাকে তেতিয়াহ'লে 3 চামুচ দৈ, বেকিং পাউডাৰ 1 চামুচ আৰু বেকিং সোডা দিও আপোনালোকে বনাই খাব পাৰিব। আৰু এতিয়া এইখিনিত মই এবাটি ময়দা লৈছোঁ। ময়দাখিনি দি দিম। এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। এতিয়া কুহুমীয়া অলপ অলপ পানী দি ডোটো মাৰি দিম। সেইটো ভালদৰে মুঠি ল'ব লাগিব। মোৰ ভালদৰে মুঠা হৈ গৈছে। অকণমান ৰিফাইন তেল দি এতিয়া এইখিনি 1 ঘণ্টামান ঢাকি থৈ দিব লাগিব। এয়া 1 ঘণ্টাৰ পিছত ডোটো ফুলি গৈছে ইষ্ট দিয়াৰ বাবে। এতিয়া আৰু অকণমান ময়দা দি কিনে এইটো অলপ কোমলকৈ মাৰিব লাগিব। এতিয়া এইটো ময়দা দি ভালদৰে মাৰি ল'ম। এখন এনেকুৱা কাটা চামুচে দি যিহেতু মই টাৱাত বনাম মই পিজ্জা পেষ্টটো টাৱাখনত দি লৈছোঁ। আৰু এতিয়া দুয়োপিনে মই কি কৰিম 5 মিনিট কম জুইত সিজাই দিম। দুয়ো চাইডে মই অলপ অলপকৈ সিজাই লৈছোঁ। এতিয়া মোৰ ওচৰত আছে পিজ্জা চচ। এখন চামুচেৰে 4-5 চামুচমান এতিয়া মই পিজ্জা চচ দি পিজ্জা চচটো ভালদৰে মিক্স কৰি ল'লোঁ। আৰু মই এতিয়া অলপ জাষ্ট ওপৰৰ পৰা অলপ কাটি দিছোঁ যাতে পিছত সিজাৰ পিছত কাটিবলৈ প্ৰব্লেম নহয়। এয়া মজৰেলা চীজ এবাটি লৈ লৈছোঁ। প্ৰথমতে এতিয়া মই অলপ মজৰেলা চীজ দি দিম। পিঁয়াজ এনেকৈ কাটি লৈছোঁ। কেপচিকাম, বিলাহী, জালাপিনো, চিলি ফ্লেক্স, নিমখ সোৱাদ অনুসৰি, অৰ্গেনো আৰু মোৰ ওচৰত আছে মিক্সড হাৰ্বছ। আপোনালোকে বেলেগ পাচলিও ব্যৱহাৰ
কেপচিকাম দি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি ডেকোৰেট কৰি ল'ব। মাজে মাজে বিলাহী দি লৈছোঁ। কাটাটো একেবাৰে আপোনালোকৰ নিজৰ কথা, যি ষ্টাইলত কাটে। এয়া কাটি লোৱা পিঁয়াজ, বিলাহী, কেপচিকাম দি লোৱাৰ পিছত মই ইয়াত এতিয়া চীজ দিম। মই ইয়াত মজৰেলা চীজ ব্যৱহাৰ কৰিছোঁ। চীজ দিয়া হ'ল আৰু এতিয়া মই অলপ সোৱাদ অনুসৰি নিমখ ছটিয়াই দিছোঁ। চিলি ফ্লেক্স, অৰিগেনো আৰু একেবাৰে শেষত মিক্সড হাৰ্বছ। ল' ফ্লেমত মই 15 মিনিটমান গেছত দি দিম। এতিয়া একেবাৰে শেষত ঢাকনি দি 15 মিনিটমান সিজিবলৈ দিম, একেবাৰে কম জুইত। এতিয়া কাটা চামুচেৰে সিজিছেনে নাই মই চাই ল'ম। এয়া ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম। এয়া আমাৰ পিজ্জা ৰেডি হৈ গৈছে। এয়া অলপ ঠাণ্ডা হোৱাৰ পিছত মই এতিয়া আপোনালোকক কাটি দেখুৱাম। ধন্যবাদ সম্পূৰ্ণৰূপে ভিডিঅ'টো চোৱাৰ বাবে। আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাবচোন।